Hello everyone, hi, নমস্কাৰ মই বিশ্বজিৎ। আজিৰ টপিকটো হ'ল চেলফোন। আজিৰ তাৰিখত যে মানুহে ইমান বেছি চেলফোনটো নহ'লে নহয়, এণ্ড্ৰইড ফোনটো এটা লাগে। যেনেকৈ এজন অন্ধ মানুহক এটা লাখুটিৰ বিৰাট প্ৰয়োজন, ঠিক তেনেকুৱা আজিৰ দিনত প্ৰতিজন মানুহকে এটা ফোনৰ বিৰাট প্ৰয়োজন। কিন্তু ফোনটোৰ প্ৰয়োজনীয়তা আৰু আমি যিহেতু ইমান বেছি হৈ গৈছে যেন একদম ছ'চিয়েল মিডিয়া, ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম, মেছেঞ্জাৰ আমি এইবোৰতে ব্যস্ত থকা হৈছোঁ। যদি এইবোৰত ব্যস্ত থাকি আমি পাহৰিয়ে যাওঁ। কিছুমান কাম এনেকুৱা কাম থাকে যিনি কৰিবলৈ ৰৈ যায়, হাতত ফোনটো ল'লে আধা ঘণ্টা 1 ঘণ্টা আমাৰ সময় গুচি যায়, য'ত আমি গমেই নাপাওঁ সময়টো কেনেকৈ গুচি গ'ল। ঠিক তেনেকৈ গাড়ী চলোৱা অৱস্থাত বা যিকোনো কামতে চেলফোনটো আপুনি বুজিব পাৰিছে আপুনি কেনেকৈ টাইমত ব্যৱহাৰ কৰে। আমি সেইবিলাক কথা আমি ফেচবুকত শ্বেয়াৰ কৰি থাকোঁ দিনে নিশাই, সেইটো কথাই আমি জানো। তো এইটোৰ পৰা বাচিবলৈ কিনো কৰিব লাগিব? প্ৰত্যেকে বিচাৰে দেই যে মই নাই আৰু ফেচবুক নকৰোঁ, মই আৰু হোৱাটছএপ নকৰোঁ, মই ইনষ্টাগ্ৰাম নকৰোঁ। ইভেন প্ৰত্যেকজন মানুহে চাগে এবাৰ হ'লেও ইনষ্টাগ্ৰামটো বা ফেচবুকটো আনইনষ্টলো কৰি পাইছে যে নাই মই বহুত টাইম স্পেণ্ড কৰি আছোঁ ফেচবুকত, মই নকৰোঁ। ৰাতিপুৱা শুই উঠিয়ে যে ছাদত মোবাইলটো লৈছে, ফেচবুকত কেইটা ন'টিফিকেশ্যন আহিছে সেইটো অন কৰিছে, ইনষ্টাগ্ৰামত কি আহিছে বা হোৱাটছএপত কি আহিছে, প্ৰত্যেকৰ হোৱাটছএপ গ্ৰুপত কোনটো গ্ৰুপত কি মেছেজ আহিলে দিনটোত, তেনেকুৱাই ৰাতিপুৱা শুই উঠাৰ পৰা, কলেজ যোৱাৰ পৰা, ভাত খোৱাৰ পৰা, কামত যোৱাৰ পৰা, সন্ধিয়া উভতি আৰু ৰাতি শোৱাৰ আগমুহূৰ্তলৈকে। ৰাতি শুবলৈ যায় আমি মোটামুটি ভাবোঁ 11টা বজাত শুই যাম, কিন্তু নাই ফোনটো টিপোতে কেতিয়াবা 12টা বাজি যায়, আমি গমেই নাপাওঁ। ঠিক তেনেকুৱা ছ'চিয়েল মিডিয়া ইমান বেছি এডিক্টেড হৈ গৈছে আমি। তো তেনেকুৱা বস্তু কিছুমানৰ পৰা বাচিব লাগিলে কিনো কৰিব লাগিব? সাধাৰণতে কি কৰিব লাগিব বুলি ক'লে ময়ো ইমান ক'ব নোৱাৰোঁ, তথাপিতো মই কেইটামান কথা জানো যে মই কেনেকৈনো ময়ো এনেকুৱা সময়ত এডিক্টেড আছিলোঁ, মইনো কেনেকৈনো বাদ দিলোঁ সেইখিনিয়ে ক'ম। প্ৰথমতে আপোনাৰ এপ ঠিক আছে, ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপ, মেছেঞ্জাৰ আপোনাৰ সকলো থাকক, আনইনষ্টল কৰিব নালাগে, কাৰণ আনইনষ্টল কৰিলে আকৌ ইনষ্টল কৰিয়ে দিম আমি, এইটো আমাৰ অভ্যাস হৈ গৈছে যিহেতু। তথাপিতো তাৰে মাজতে আপোনাৰ মোবাইলত কিছুমান এপ প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব, যেনে এটা আছে ৱাটাৰ ড্ৰিংকিং ৰিমাইণ্ডাৰ। এতিয়া যিহেতু গৰমৰ দিন পৰিবৰ হ'ল, আপুনি ৱাটাৰ ড্ৰিংকিং ৰিমাইণ্ডাৰ এপটো ডাউনলোড কৰিব আপোনাৰ মোবাইলত। যদি এতিয়া ভিডিঅ'টো চাই কিনে ভাবিছে মই ডাউনলোড কৰোঁ বুলি, প্লে ষ্ট'ৰটো খুলি আপুনি ৱাটাৰ ড্ৰিংকিং চাৰ্চ কৰি চাইছে, ডাউনলোড কৰিম বুলি ভাবিছে, যদিও ভাবিছে নাই আজি ডাটাটো শেষ হৈ থাকিব, আজি নকৰোঁ, তো আজি কৰিব নালাগে, কাইলৈ কৰিলেও হ'ব। ৱাটাৰ ড্ৰিংকিংটো কৰিলে এইটোৱে যে আপোনাৰ প্ৰতি আধা ঘণ্টাৰ মূৰে মূৰে সি আপোনাক ছিগনেল দি থাকিব যে পানী খাব লাগে, আৰু তেতিয়া আপোনাৰ পানী খাব সময় হৈছে, তেতিয়া আপোনাৰ মাইণ্ডটো এটা লাগি যাব যে মোৰ পানী খোৱা সময় হৈছে, তো মই পানী অকণ খাব লাগিলে। আপুনি মোবাইলটো বাদ দি পানী অকণ খাবলৈ য'তে থাকে কিয়, কাম কৰা জেগাত হওক, য'তে নহওক, আপোনাৰ ঠাইতে বটলটো থাকিলে আপুনি পানী অকণ খাবলৈ মানে সাজু হ'ব, পানী অকণ খাব। তো সেইটো এটা। ছেকেণ্ড কথা আৰু এটা আছে যে ইয়'ৰ আৱাৰ, যেনে এইটো মই দি দিছোঁ বাৰু ফোন। তো ইয়'ৰ আৱাৰ বুলি আছে, ইয়'ৰ আৱাৰ এপটো এইটোৱে যে আপোনাক এইটো বচাব, অলপ কেইদিনমান লাজ দিব, যেতিয়া লাজ পালে হয়তো ঠিক হয়। আমি প্ৰত্যেকজন মানুহে আমি যেতিয়া লাজ পাওঁ, আমি লাজ পালে অলপ হ'লেও আমি নিজক সলাবলৈ চেষ্টা কৰোঁ। তো ইয়'ৰ আৱাৰটো এইটোৱে কাম কৰে, আপুনি দিনটোত কিমান সময় ফেচবুক চালে, কিমান সময় ইনষ্টাগ্ৰাম চালে, কিমান সময় হোৱাটছএপটো চলালে, কিমান সময় ইউটিউবটো চালে, ই আপোনাৰ দিনটোৰ হিচাপ দিনটোত দিব, সপ্তাহৰ হিচাপটো সপ্তাহত দি যাব। তো ইয়াৰ পৰা আপুনি দিনে দিনে গম পাব যে এপটোৰ পৰা যে আপুনি আচলতে ডেইলি লাইফত কিমান সময়নো আপুনি ছ'চিয়েল মিডিয়াত বা আপুনি ফোনটোৰ নামত ব্যৱহাৰ কৰি আছে। তো এই এপটো ইনষ্টল কৰি ল'ব, ইয়'ৰ আৱাৰ। আৰু ইণ্টাৰেষ্টিং কথা এইটোৱে যে এটা টাইমাৰ আছে, যিটো টাইমাৰ আপোনাৰ ডিছপ্লেত আহি থাকিব, যে আপুনি যদি মোবাইলটো জাষ্ট অন কৰাৰ লগে এই টাইমাৰটো ষ্টাৰ্ট হৈ যায়, আপুনি কিমান সময়নো ইয়াক ব্যৱহাৰ কৰিছে। লাষ্ট যদি আপুনি, যেনে আমাৰ এটা বিৰাট পপুলাৰ মেমে আছে যে আমি যিকোনো কাম ষ্টাৰ্ট কৰিব লৈছিলোঁ আৰু ফোনটো হাতত লৈ ল'লোঁ, আৰু সেই কামটো আধা ঘণ্টা ধৰি কৰাই হোৱা নাই, মোবাইলটো আধা ঘণ্টা ধৰি চুই আছোঁ বা 1 ঘণ্টা ধৰি চুই আছোঁ। তো এই টাইমাৰটো থাকিলে, যেতিয়া টাইমাৰটোৰ ওপৰত চলি থাকিলে আমি লাজ পাই যাম যে মই আধা ঘণ্টা হ'ল মোবাইলটোৱে চুই আছোঁ, নাই নচোঁ দেই। তো মোবাইলটো ছাইড কৰি চিধা আমি যিটো কাম ষ্টাৰ্ট কৰিছিলোঁ কামটোলৈকে গুচি যাম। তো সেইটো এটা। আৰু একচুৱেলি এণ্ড্ৰইড ফোনটোত ইমান বেছি ইজি হৈ গৈছে যেন আজিকালি লকটো খুলিবও নালাগে, কাৰণ জাষ্ট আঙুলিটো পিছফালে লগাই দিলে হ'ল কেমেৰাটোৰ ছাইডত, তো খুলি যায়। তো সেইটো এটা বিৰাট ইজি হৈছে। তো ফিংগাৰ লকটো বাদ দি আপুনি লক ৰাখক মোবাইলটো, ফিংগাৰ লক নহয়, মানে যিটো আমি কওঁ সংখ্যাৰ লকটো ৰাখক। সেইটো হ'লে আপুনি খুলিব লাগিলে এনেকুৱা হৈ যায় যে কোনেনো চাই থাকে, নাচাওঁ দিয়া, দিনে তেনেকুৱা হৈ যাব। হঠাৎ তেনেকুৱা নহয় বাৰু, এদিনতে নহয়। আপুনি চেষ্টা কৰক, এমাহ 2 মাহ 3 মাহ 4 মাহ 5 মাহ 6 মাহ পিছত দেখিব আপুনি যেতিয়া টাইমাৰটো চলি থাকিব ওপৰত, তো আপুনি ফেচবুকো নোচোৱা হ'ব,
ইনষ্টাগ্ৰামো বেছি নোচোৱা হ'ব, নোচোৱাকৈ থাকিব চাব, কিন্তু মানে এটা সময়ত কম হৈ যাব। কাৰণ কিয়, ই আমাক যেতিয়া ছিগনেল দি থাকিব ডেইলি। যদি আমি আজিৰ তাৰিখত ক'ব গ'লে প্ৰত্যেকজন টিনেজাৰে এদিনত প্ৰায় 4 ঘণ্টাৰ পৰা 5 ঘণ্টা ছ'চিয়েল মিডিয়াত সময় কটায়। তো সেই বস্তুটো যেতিয়া এটা সময়ত আমি হিচাপ দি যাব যে ডেইলি 4 ঘণ্টাকৈ যেতিয়া সপ্তাহৰ মূৰত 4 ঘণ্টাটো টোটেল কৰি দেখাব, তেতিয়া আমি চক খাই যাম, মাই গড আমি ইমান টাইম ছ'চিয়েল মিডিয়া চলাইছোঁ। তো নাই, মই কমাব লাগিলে, মই যিখিনি সময় পাওঁ সেইখিনি এক্সট্ৰা কিবা কামত ব্যৱহাৰ কৰিব লাগিলে। তো সেইটো অট'মেটিক আহি যাব। তো তেনেকুৱা কৰাটো ভাল। আৰু আমাৰ এটা অভ্যাস আছে যে আমি নিজৰ মোবাইলটোত সদায় নিজৰ ফটোখন বা ভাল লগা চেলিব্ৰিটিজনৰ বা যিকোনো ধৰণৰ নিজে ক্লিক কৰা ধুনীয়া ফটো সেইখন আমি ৱালপেপাৰ হিচাপে ৰাখোঁ। তো এতিয়াৰে পৰা সেইখন ৱালপেপাৰ গুচাই জাষ্ট এনেকুৱা টাইপৰ ৱালপেপাৰ এখন ৰাখিবলৈ চেষ্টা কৰিব যে ষ্টপ ৱেষ্টিং ইউৰ টাইম। যেতিয়া এইটো ৱালপেপাৰত আমি মোবাইলটো খোলাৰ লগে লগে দেখিম নহয়, তেতিয়া আমাৰ মাইণ্ডত এটা ছিগনেল দিব যে মই টাইমটো ৱেষ্ট কৰি আছোঁ মোবাইলটোত। তো এনেকুৱা টাইপৰ ৱালপেপাৰ ৰাখিবলৈ চেষ্টা কৰক। আৰু টাইমাৰটো যেতিয়া আহিব, টাইমাৰটো কেঞ্চেল কৰি নিদিব। টাইমাৰটো কেঞ্চেল কৰি দিলে এইটো আমাৰ নিজৰে লষ্ট। তো যেতিয়া টাইমাৰটো চলি থাকিব, তেতিয়া আমি গম পাম যে আমি আধা ঘণ্টা ধৰি হোৱাটছএপত কাৰোবাক মেছেজ কৰি আছোঁ, আমি 1 ঘণ্টা ধৰি ফেচবুকত আমি ভাল লগা ভিডিঅ' চাই আছোঁ, বা ইনষ্টাগ্ৰামটোত আমি কণ্টিনিউ চায়ে আছোঁ আধা ঘণ্টা 1 ঘণ্টা হ'ল। তো সেই আধা ঘণ্টা 1 ঘণ্টা দিনটোৰ যিখিনি সময়, সেইখিনি সময় লাহে লাহে এদিনতে নহয়, সেইটো লাহে লাহে ছেভ হ'ব ধৰিব আমাৰ। তো এনেকুৱা টাইমৰ কিছুমান কাম কৰিলে চাগে এদিন আমি নিশ্চয় মোবাইলটো খুব কম সময় দিম। এইটো নহয় যে আমি মোবাইলটো নচলাওঁ, মোবাইলটো লাগে আজিকালি। ছ'চিয়েল মিডিয়াও লাগে, যিহেতু আজিকালি ছ'চিয়েল মিডিয়াত সকলো খবৰ গম পায়, খবৰ জনাটো বহুত জৰুৰী। তো তাত থাকিব লাগে, কিন্তু মানে সেইটো বস্তু লাহে লাহে যাতে কম হয়, তাৰ কাৰণে এইকেইটা কাম পাৰিলে কৰিব লাগে। চলো, বাই বাই, আকৌ লগ পাম কেতিয়াবা।